ল'ৰা এজনে কমেণ্ট কৰিছে আৰু কৈছে তোৰ কি কণ্টেণ্ট নাই নেকি যি মন যায় তাকে বগি থাক যে। তাৰ কথাবোৰ অলপ ভুল হৈছে, তথাপিও মই কৈ গৈ আছো। কি বুজাব বিচাৰিছা? তই নিজে কি? তোৰ ভিডিঅ' চাই তোৰ লগত থকা হাজবেণ্ড ৱাইফো এৰা এৰি হ'ব। তোৰ ফাল্টু অলপ বেছি হৈছে নেকি? তহঁতৰ নিচিনা কণ্টেণ্ট অসমক দৰকাৰ নাই। আমি মৰি আছো ঘৰখন চলাব, আৰু তহঁতি টকাৰ কাৰণে কিমান সংসাৰ ভাঙি আছ। তো মই কওঁ, মই কাৰো সংসাৰ ভাঙিব যোৱা নাই। মই মোৰ মনৰ কথা কিছুমান শ্বেয়াৰ কৰোঁ, আৰু মোৰ কথাত সংসাৰ ভঙা নাই, গঢ়িছেহে। প্ৰমাণ চাবি নেকি? এই ৰেকৰ্ডিংটো শুনি ল। দাদা খবৰ ভালনে? মানে ধৰিব পাৰিছেনে? মই আপোনাৰ লগত আগতেও এদিন কথা পাতিছিলোঁ। আপোনাৰ কথা মতে অকণমান কৰি চাবলৈ বুলি চেষ্টা কৰিলোঁ মানুহজনক। এতিয়া মানে হ'ল আৰু কেইদিনমান যথেষ্ট মানে ভাল হৈছে। আজি সপ্তাহ 10 দিনমান হৈছে। মদৰ ওচৰলৈও যোৱা নাই, মদ খোৱা নাই, কিবা কৰা নাই। মই ঢেৰ কথা দিছে মোক, মই আৰু কেতিয়াও মদ নাখাওঁ। তই যেনেকৈ বিচাৰ মই তেনেকৈ থাকিম, তেনেকৈ মোক কথা দিছে। আপোনাক বহুত বহুত ধন্যবাদ দাদা। মই সঁচাকৈ মানে আৰু নিজে কৈছে মই অতদিনে মানে বহুত ভুল কৰিলোঁ, মই গম পালোঁ। এতিয়া আৰু মই সেইটো ভুল কেতিয়াও নকৰোঁ। মানে মোক নিশ্চিন্ত থাকিব কৈছে, মানে চিন্তা কৰিবলৈ মানা কৰিছে। বাকী আপোনাক বহুত বহুত ধন্যবাদ। এনেকৈ ভাল ভাল ভিডিঅ' বনাই যাওক আৰু আমাকো সাহস দি যাব দেই। এনেকুৱা বহুত ৰেকৰ্ডিং আছে য'ত মই প্ৰমাণ দিব পাৰোঁ যে মই ঘৰৰ সংসাৰ ভঙা নাই কাৰো, সংসাৰ গঢ়িছোহে। ওলটাই সংসাৰ গঢ়াত সহায়হে কৰিছোঁ কাৰোবাক। আৰু দ্বিতীয় কথাটো হ'ল, মই পইচা ঘটাৰ বাবে মই ভিডিঅ' বনাই থকা নাই। মই মোৰ মনৰ যিটো মই ভাল পাওঁ কৰি সেইটো মই কৰি আছোঁ। যদি মই পইচা ঘটিবৰ বাবে মই ভিডিঅ' বনালোহেঁতেন, মই এই প্ৰমোচনবোৰ এনেকৈ এৰি নিদিলোহেঁতেন। প্ৰত্যেকটো প্ৰমোচনত 4,000 5,000কৈ টকা পালোহেঁতেন। প্ৰত্যেকটো মাহত কমচে কম 4-5টা প্ৰমোচন পালোহেঁতেন। এতিয়াও আহি থাকে মোৰ ওচৰত প্ৰমোচন, কিন্তু মই নকৰোঁ। কোনোবাটোত 4,000, কোনোবাটোত 5,000, কোনোবাটোত ভিডিঅ'ৰ মাজত 30 ছেকেণ্ড ক'লে 1200-1500কৈ দিয়ে। 30 ছেকেণ্ড খালি কৈ দিব লাগে কথাটো। এই চামচুলুৱে নিজৰ সুবিধাৰ কাৰণে, নিজৰ সুখৰ বাবে বেলেগক বৰবাদ কৰিব নিবিচাৰে। আৰু কথা হ'ল ফেচবুকৰ পইচা কামোৱাৰ। মই মাইকীক লেংটা কৰাই নচুৱাই থকা নাই। নিজৰ দমত কামাইছোঁ, নিজৰ কেপাচিটিত কামাইছোঁ, নিজৰ অভিজ্ঞতাত কামাইছোঁ। দম আছে যদি তয়ো কামা। অপেন চেলেঞ্জ দিলোঁ তোক, কামাই দেখা। মোৰ যিমান অকাত আছে মই চব লগাই দিছোঁ এই ভিডিঅ' বনাবলৈ। দম আছে? প্ৰত্যেক দিনাখনে বিনা পইচাত 4-5 ঘণ্টাকৈ সময় দিবলৈ দম আছে? দম আছে যদি লগাই দেখা। তাৰ পাছত মানুহক এনেকৈ কমেণ্ট কৰিবি। ভিডিঅ' চোৱাটো সহজ কথা, বনোৱাজনে গম পায় কেনেকুৱা লাগে বনাই। উল্টাই পুল্টাই কমেণ্ট কৰি মানুহক ডিমটিভেট কৰিব নাহিবি। কাৰো যদি ভাল কৰিব পৰা নাই, কাৰো বেয়াও নকৰিবি। ধন্যবাদ।